বহু দেৰি মোবাইল চাই থকাৰ ফলত চকুৰ বিষ হয় নেকি? আজি মই আপোনালোকক কেইটামান বিৰাট ইজি এক্সাৰচাইজ শিকাম যোনকেইটা যদি ৰেগুলাৰলি কৰি যায় আপোনালোকৰ চকুৰ বিষ নোহোৱা হৈ যাব। ফাৰ্ষ্টটো হ'ল চকুৰ মণিটো ছাইড টু ছাইড মুভমেণ্ট কৰিব। সেইটো কৰাৰ কাৰণে আঙুলিটো ছাইড টু ছাইড নিব আৰু চকুৰ মণিটো আঙুলিটোৰ ডাইৰেকশ্যন লৈ যাব। এইটো 10 টাইমছ কৰিব। 1 2 3 4 5 6 7 8 9 10 সেকেন্ডটো হ'ল আঙুলিটো আপ ডাউন মুভমেণ্ট কৰিব আৰু চকুৰ মণিটোৰে আঙুলিটো বেলে চাব। 1 2 3 4 5 6 7 8 9 10 থাৰ্ডটো হ'ল আঙুলিটো কৰ্নাৰ টু কৰ্নাৰ নিব আৰু চকুৰ মণিটোৱে কৰ্নাৰ টু কৰ্নাৰ চাব। 1 2 3 4 5 6 7 8 9 10 সেমটোও অপজিট সাইডে কৰিব। 1 2 3 4 5 6 7 8 9 10 এক্সাৰচাইজটো হ'ল চকুৰ মণিটো ৰাউণ্ড ৰাউণ্ডকৈ ঘূৰাব 5 টাইম এটা ডাইৰেকশ্যন 5 টাইম আনটো ডাইৰেকশ্যন। এইটো 10 টাইমছ কৰিব। 1 2 3 4 5 now opposite direction 1 2 3 4 5 এইকেইটা এক্সাৰচাইজ যদি আপোনালোকে ৰেগুলাৰলি কৰি যায় আপোনালোকৰ চকুৰ বিষ খুব সোনকালে কমি যাব। ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বটনটো ক্লিক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিব যাতে তেখেতসকলৰো চকুৰ বিষ ভাল হৈ যায় আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে ৰেগুলাৰ বেচিছত পাই থাকে। থেংক ইউ।